নমস্কাৰ বন্ধুসকল, মই শাকিল আহমেদ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি ভাল খবৰ। আৰু এই ভাল খবৰটো হ'ল যিসকলে আমি ট্ৰেইনত যাতায়াত কৰোঁ, যিসকলে ধৰক আমাৰ অসমত যিসমূহ লোকেল ট্ৰেইন যিসমূহ চলে, আমাৰ দৈনন্দিন জীৱনৰ যি পেছেঞ্জাৰ ট্ৰেইনসমূহ গুৱাহাটীলৈ বা উজনি নামনিলৈ চলাচল কৰে, সেই ট্ৰেইনত যাত্ৰা কৰা সকলৰ বাবে যথেষ্ট ভাল খবৰ। কিয়নো আমি পূৰ্বতে আমি যেতিয়া ট্ৰেইনত যাত্ৰা কৰোঁ, বহুতো সময়ত আমি ট্ৰেইনৰ টিকেট কাটিবলৈ আমি টিকেট কাউণ্টাৰত বহুত সময় দীঘল শাৰী পাতিব লাগে, বা বহুত সময়ত এনেকুৱাও হয় যে আমি টিকেট কাটিবলৈ গৈ পেলাই আমাৰ ট্ৰেইনখন গুচি যায়, মানে সময় ইমান নাটনি হৈ যায়, বা টিকেট কাউণ্টাৰত ইমান দীঘল লাইন হৈ যায়, ইমান দীঘলকৈ আমি শাৰী পাতিব লাগে, যে যাৰ ফলত টিকেট লোৱাৰ ক্ষেত্ৰত আমি সফল নহওঁ আৰু পৰৱৰ্তী সময়ত আমাৰ যাত্ৰাও বাতিল কৰিবলগীয়া হয়। গতিকে সেইসমূহ সমস্যাৰ সমাধান কৰি ৰেলৱে বিভাগে ইতিমধ্যে এটি মোবাইল এপ্লিকেশ্যন লঞ্চ কৰিছে। হয়, পূৰ্বতে আমি গম পাইছিলোঁ যে আমি দূৰণিবতীয়া যিবোৰ যাত্ৰা কৰোঁ বা আমাৰ ৰিজাৰ্ভেশ্যন টিকেট যিবোৰ থাকে, সেই ৰিজাৰ্ভেশ্যন টিকেটসমূহ আমি অনলাইনত টিকেটৰ জৰিয়তে বা নিজৰ মোবাইল বা কম্পিউটাৰত আমি কাটিব পাৰিছিলোঁ, টিকেট ক্ৰয় কৰিব পাৰিছিলোঁ। কিন্তু এতিয়াৰে পৰা আমি যিসকল যাত্ৰী ধৰক গুৱাহাটীৰ পৰা বঙাইগাঁও বা গুৱাহাটীৰ পৰা নগাঁও বা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে ফালে যাবলগীয়া আমাৰ যিসকল দৈনন্দিন যিসমূহ ট্ৰেইন চলে, পেছেঞ্জাৰ ট্ৰেইন চলে, সেই পেছেঞ্জাৰ ট্ৰেইনৰো টিকেট কাটিবৰ কাৰণে আপুনি তেওঁৰ শাৰী পাতিব নালাগে, বা আপুনি সেই দীঘল লাইনত থিয় হৈ থাকি আপুনি আৰু কষ্ট কৰিব নালাগে। এতিয়া মাত্ৰ আপোনাৰ মোবাইলত এটি এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিব, গুগল প্লে ষ্টৰত গৈ পেলাই UTS বুলি এটা আপুনি এপ্লিকেশ্যন মাৰিলে তাতে কেইবাটাও এপ্লিকেশ্যন আহিব। তাৰে ভিতৰত যিটো ৰেলৱে বিভাগৰ দ্বাৰা চাৰ্টিফাই যিটো আছে UTS বুলি যিটো আছে, মই স্ক্ৰীনত তাৰে কিছু লেআউট মই দেখাবলৈ যত্ন কৰিম। প্ৰথমতে আপুনি UTS বুলি চাৰ্চ কৰাৰ পিছত আপুনি এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি তাতে প্ৰথমতে গৈ পেলাই আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিব লাগিব, ফোন নাম্বাৰ আৰু আপোনাৰ ইমেইল ID বা নাম এইবোৰ দি পেলাই আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপুনি দৈনন্দিন জীৱনত আপুনি যি চলাচল কৰিব, ইফালে ইফালে আপুনি যাতায়াত কৰিব, সেই যাতায়াত কৰোঁতে আপুনি লাইন পাতি শাৰী পাতি পেলাই টিকেট নাকাটি আপুনি মোবাইলৰ পৰাও টিকেট কাটিব পাৰে। এই ক্ষেত্ৰত প্ৰশ্ন আহে যে টকাটো আপুনি কেনেকৈ পে'মেণ্ট কৰিব। হয়, টকাটো পে'মেণ্ট কৰাৰ কাৰণে যি এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনত ৰেলৱে বিভাগৰ তেওঁলোকৰ যি ইলেক্ট্ৰনিক যি ৱালেট থাকে, আমি যিসকলে মোবাইলত ইউজ কৰোঁ বা মোবাইলৰ যিসকলে আমি ট্ৰানজেকশ্যন কৰোঁ, সেইসকলে আমি নিশ্চয় জানো যে ৱালেট বুলি এটা বস্তু থাকে। আৰু এই এপ্লিকেশ্যনটোতো আৰু ৱালেট বুলি এটা অপশ্যন থাকিব, য'ত আপুনি তাতে টকা আপুনি ভৰাই ৰাখিব পাৰিব, অথবা আপুনি আন কিছুমান প্ৰচেছ আছে, যেনেকৈ নেট বেংকিং আছে, ডেবিট কাৰ্ড আছে, বা আপুনি পেটিএমৰ জৰিয়তেও, বা আজিকালি বৰ্তমান যিবোৰ থাৰ্ড পাৰ্টি বহুতো ধৰণৰ পে'মেণ্ট গেটৱে আছে, সেইবোৰৰ জৰিয়তে আপুনি পে'মেণ্ট কৰিব পাৰিব। গতিকে বন্ধুসকল, নিশ্চয় ইতিমধ্যে আপোনালোকে বুজি পাইছে যে মই আজি কি ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছিলোঁ, আৰু এই ভাল খবৰটো নিশ্চয় সকলোৰে বাবে কামত আহিব। আৰু এতিয়াৰ পৰা আমি নিশ্চয় দৈনন্দিন জীৱনত বিভিন্ন স্থানলৈ, উজনি হওক নামনি হওক, গুৱাহাটীৰ পৰা আমি যাতায়াত কৰোঁতে বা নামনি অসমৰ পৰা উজনি অসমৰ ফালে যাওঁতে আমি যি দৈনন্দিন যি পেছেঞ্জাৰ ট্ৰেইনত আমি চলাফুৰা কৰোঁ, তাতে আমি শাৰী পাতি টিকেট কাটিব নালাগে। নিশ্চয় আমাৰ যিসকল দৈনন্দিন জীৱনৰ যাত্ৰী, সেইসকলৰ কাৰণে যথেষ্ট এটি ভাল খবৰ। গতিকে আজিলৈ ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলৰ এনেকুৱা ভাল ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানলৈ, ধন্যবাদ।